নমস্কাৰ আজি হৈ যোৱা সূৰ্যগ্ৰহণটো 3 ঘণ্টাতকৈও বেছি সময় আছিল গতিকে মই ভাবো 3 ঘণ্টাতকৈ বেছি সময় কোনেও মানে প্ৰথমৰ পৰা শেষলৈকে সূৰ্যগ্ৰহণটো চোৱা নাই গতিকে এই ভিডিঅ'টোত আমি দেখা পাম মানে প্ৰথমৰ পৰা শেষলৈকে এটা টাইম লেপছৰ ভিতৰত মাত্ৰ 3 মিনিট সময়ৰ ভিতৰত আপোনালোকে গোটেই সূৰ্যগ্ৰহণটো দেখা পাব আৰু শেষৰ ফালে অকনমান বতৰটো ডাৱৰীয়া হৈ গৈছিল গতিকে অকনমান মেঘ দেখা পাব আৰু মানে শেষত আমি এটা ফুটা টিঙৰ চমৎকাৰ চাম মানে ফুটা টিঙৰ চমৎকাৰ এটা দেখা পাব গতিকে যদি আপোনালোকে চাব খোজে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো বেছি দেৰি নকৰি বলক আমি ভিডিঅ'টো স্টাৰ্ট কৰো আমি যে কাগজ এখনত কলম এটাৰ আগটোৰ মান ফুটা এটা কৰি সূৰ্যগ্ৰহণ হৈ থকা অৱস্থাত সূৰ্যৰ পোহৰ পৰিবলৈ দিওঁ যাতে আমি কাগজখনৰ ছাটোৰ মাজত সেই ফুটাটোৰে পাৰ হৈ যোৱা ৰশ্মিখিনিত সূৰ্যগ্ৰহণটো ভালকৈ চাব পাৰো তেনেদৰে যদি আপোনালোকৰ ঘৰৰ টিনত যদি ফুটা আছে সেই ফুটাটোৰে সূৰ্যৰ ৰশ্মি যদি পৰি আছে য'ত পৰি আছে তাত আপোনালোকে ভালদৰে সূৰ্যগ্ৰহণ চাব পাৰে আৰু তাৰ পৰা আপোনালোকৰ চকুত কোনো ধৰণৰ প্ৰভাৱ নপৰে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম